নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আকৌ নতুন ব্লগ এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ঠাইত ওলাই যাম। এটা ঠাই বুলি কওঁতে আমাৰ কিছুমান নিজৰ ডেষ্টিনেশ্যন থাকে, কিন্তু আজি কোনো ডেষ্টিনেশ্যন নাই। মোৰ লগৰজনৰ লগত ধুবুৰী ছাইডত ওলাই যাম। বহুত মানুহে ধুবুৰী টাউনখন কেনেকুৱা দেখা নাই বা ধুবুৰীখনৰ কথা শুনি থাকে, কিন্তু ধুবুৰী টাউনখন কেনেকুৱা দেখা নাই। মই আজি যিমানখিনি পাৰোঁ আপোনালোকক এই সৰু ব্লগটোতেই দেখাবলৈ চেষ্টা কৰিম। আমি বঢ়িয়াকৈ গাড়ীত উঠি ল'লোঁ। এতিয়া এখন আমাৰ হালাগুৰা টাউন। হালাগুৰা আমি য'ত থাকোঁ, এইটো এটা ধুবুৰীৰ ঠাই। ইয়াতে আমি থাকোঁ, এইটো ঠাইক কয় হালাগুৰা। এতিয়া আমি আহি পাই গ'লোঁ নেশ্যনেল হাইৱে, আৰু এইটো ছাইডত গ'লে আমি গুৱাহাটী পাম, আৰু ইয়াৰ পৰা যদি আমি ওলোটা ছাইডটোত যাওঁ, এই ছাইডটোত গ'লে পাম আমি বেংগল। আমি এতিয়া আহি এখন নদী পাইছোঁ। এই নদীখনৰ দলংখন মই চাৰ্চ কৰোঁতে পাইছোঁ, এখনৰ নাম হ'ল চিলাৰাই দলং। এইফালে এটা বিৰাট ডাঙৰ নদী, বিৰাট ধুনীয়া নদী এখন আছে। ঠাই পাইছোঁ, আমি এটা ঠাই পাইছোঁ। এই ঠাইটো এইটো নেশ্যনেল হাইৱে। ইয়াৰ পৰা এইটো ছাইডত গ'লে গোলোকগঞ্জ বোলা জেগাটো যিটো আছে ধুবুৰীৰ, গোলোকগঞ্জলৈকে এই ছাইডটোৰে যোৱা যায়। ৰিচেণ্ট কেইদিনমান আগত হোৱা এখন অভাৰব্ৰিজ, এখন ধুবুৰীৰ নতুনকৈ হোৱা এখন অভাৰব্ৰিজ। গতিকে এইখন এবাৰ আপোনালোকক ভিডিঅ'টোৰ দ্বাৰা দেখুৱালোঁ। আমি আহি এনেকুৱা এটা ঠাই পাইছোঁ, ধুবুৰী জিলাৰ এটা বিশেষ ঠাই। বহুত মানুহে জানে এইটো ঠাইৰ নাম হ'ল গৌৰীপুৰ। এতিয়া গৌৰীপুৰৰ পৰা এটা ছাইডত গ'লে আপোনালোকে পাব গুৱাহাটীৰ ছাইডত যাব পাৰি, এটা ছাইডে গ'লে আপোনালোকে ধুবুৰী টাউন পাব। আৰু বিশেষকৈ এটা কথা আপোনালোকক কওঁ যে গৌৰীপুৰ টাউনখন কিন্তু বহুত চাফা। আপোনালোকে ঠাইটো চাওক, বিশ্বাস নকৰিব, আপোনালোকে নিজে চাওক কিমান ধুনীয়া, চাওক কিমান ধুনীয়া চাফা, বিৰাটেই চাফা ঠাই। এতিয়া এটা খুব ফেমাছ মছজিদৰ ওচৰত আছোঁ আচলতে। এইটো ধুবুৰী পাণবাৰী মছজিদ। এই মছজিদটোৰ বিষয়ে সকলো মানুহে জানে। আপোনালোকে এবাৰ দেখাই দিছোঁ ক'ত গ'লে। এইটো বহুত পুৰণা এটা মছজিদ, আপোনালোকে চাব পাৰে। এইটো এটা বহুত পুৰণা মছজিদ। আমি এতিয়া আহি উপস্থিত হৈছোঁ বিলাচীপাৰা টাউন, একদম ধুবুৰী। ইয়াৰ পিছত চাপৰ, তাৰপিছত ধুবুৰী ডিষ্ট্ৰিক্ট শেষ হৈ যায়। একদম লাষ্টৰ পৰা আহি আমি ফাৰ্ষ্ট পাইছোঁ আহি। হোটেলত সোমাইছোঁ আমি এতিয়া, কিবা কিবি অলপমান মিঠাই চিঠাই ল'ম। আমি এটা ঠাইত গুচি যাম মানে এতিয়া। এইফালে বিক্ৰম, ইয়াত চালা গাড়ী চলালে টোপনি লাগে, টোপনি লাগি যায়। কুম্ভকৰণ পূৰা ভাগৰি জুগৰি আহি কিনে পাইছোঁ। এতিয়া হোটেলত কিবা এটা খাই লওঁ, আপোনালোকক যিমানখিনি পাৰোঁ মই দেখালোঁ। ধুনীয়াকৈ ভাতৰ থালি আহি গৈছে, এইফালে ভাতৰ থালি আহি গৈছে। আমি এতিয়া ইমান ধুনীয়া জেগা এটাত আছোঁ, ধুবুৰীৰ এটা ইমান ধুনীয়া ঠাই এটাত আছোঁ। আপোনালোকক দেখাম ইমান ধুনীয়া এটা মন্দিৰ। এতিয়া আপোনালোকক মেইন সৌন্দৰ্যটো দেখাই আছোঁ, আপোনালোকে চাব। 1 2 3, এইটো ৱাও, জাষ্ট ৱাও, ইমান ধুনীয়া মন্দিৰ চাওক, গণেশ মন্দিৰ। গতিকে ব্লগটোৰ মাজত এটা ভাল বস্তু দেখাব পাৰিলোঁ আপোনালোকক, বিৰাটে ভাল লাগিল। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। গতিকে আজিলৈ ভিডিঅ'টো ইমানে, এই গণেশ মন্দিৰৰ পৰা ভিডিঅ'টো শেষ কৰিছোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানে। টিল দেন, বাই বাই।